যাওয়া ৰাতি 7টামান বজাত মানে কদমতলাৰ পৰা আহি পেলাই অলপ জিৰণি লৈছিল। তাতে আমাৰ কিছুমান লোকেল ল'ৰাকেইটা মানে জনালে যে তাতে পুখুৰীত কিবা কাগজ বহুত কাগজ মানে পানীৰ ওপৰত মানে লটং পটং হৈ আছে বোলে জনা লগাব। আমি কেইজনমান যাই পেলাই চালোঁ হয়তো কি ডকুমেণ্টছ এইটো কি কাগজ উঠকচোন বোলে উঠাব দিলোঁ। তাতে আমি দেখা পালোঁ ওপৰত মানে UPPL দলৰ মানে লিখা আছে মানে উইথ ফটো মানে উইথ এড্ৰেছ মানে কমপ্লিট লিখা আছে তাতে। তাৰমানে আমি আগত জানামতে এই যিটো ফৰ্ম এই ফৰ্মটো গাঁৱে গাঁৱে যাই পেলাই মানে চাকৰি দিয়াৰ আশা দি পেলাই এইগিলা ফৰ্ম ফিল আপ কৰি অনা হৈছিল বুলি আমি শুনা পাইছোঁ। আৰু কিছুমান দেখা পোৱাও মানুহ আছে। আৰু আজি দেখা পালোঁ যে এই পুখুৰীত মানে ইমান ইম্পৰ্টেণ্ট মানে কাগজ হিচাপে আনি পেলাই ইয়াতে পুখুৰীত মানে আলি মিলি তাৰমানে ব্যৱহাৰ কৰিছে। এইটো তেওঁলোকে মানে পুখুৰীত পেলাই দিছে। আমি এইটোৱে ক'ব বিচাৰিছে ৰাইজৰ মাজত যে কিবা এটা কামৰ আশা দি পেলাই মানে আমাৰ বড়ো সমাজত এনেকুৱা মানে মিছা প্ৰচাৰ চলাই পেলাই এনেকুৱা মানে কাম কৰিব নালাগে। মানে পাৰা কামটো কৰিব লাগে। এইগিলা নোহোৱা কামটো কৰি পেলাই মানে ৰাইজক মানে মূৰ্খামি কৰিব নালাগে। আমি এইটোৱে অনুৰোধ কৰিছোঁ যে এনেকুৱা নোহোৱা কামটো কৰিব নালাগে। মানে চাকৰি দিয়াৰ নামত এইগিলা মানে ফৰ্ম দিলাই থাকিব নালাগে। আমি এইটোৱে মানে বেয়া পাইছোঁ। এইটো মেদাকাট কমাৰ্চ কমিটিৰ পুখুৰী হয়। আপোনালোকে দেখা সময়ত কিমান আছিলে প্ৰায় ফৰ্ম? দেখা সময়তো বহুত মানে কাগজ আছিল আৰু বান্ডেল এটা আছিল, ইমানমান বান্ডেল এটা আছিল। তাৰপিছত ৰাতি যাওঁকালি ৰাতি বৰষুণ পৰিলাক। তাৰপিছত বৰষুণ পৰাৰ কাৰণে হয়তো এইটো পানীৰ তলত ডুবি গ'ল। বাকী যিখিনি পাইছোঁ আমি উঠাই থৈ পেলাই এইখিনিতো চালোঁ। তাতে ফটো চটো মাৰা আছে এড্ৰেছৰ মানে পুৰুষো আছে মহিলাও আছে। মানে UPPL দলে আমি শুনামতেতো মানে নিত্ৰিপাছ হ'লে চকীদাৰ দিব, কেৰাণী দিব, টিউপাছ হ'লে এনেকৈ BA MA হ'লে কিবা অফিচাৰ দিব। এনেকুৱা মানে কথা দি পেলাই এইগিলা ফৰ্ম ফিল আপ কৰি অনা হৈছিল বুলি আমি গাঁৱৰ মানুহকেইটাৰ মুখৰ পৰা এইটো শুনি পাইছোঁ। আনি পেলাই আমিতো এইটো আজি দেখা পালোঁ পুখুৰীতহে ব্যৱহাৰ হৈ আছে। UPPLৰ যি ফৰ্ম কি কয় এইটো মেম্বাৰশ্বিপ ভৰ্তিকৰণৰ যিটো ফৰ্ম পুখুৰী পোৱা বুলি প্ৰচাৰ কৰিছে আৰু সেই মেম্বাৰশ্বিপ ফৰ্ম ভৰ্তিকৰণক লৈ যিটো চাকৰি দিয়া অহৰ্জন অনুযায়ী যি চাকৰি দিয়াৰ এটা গাঁৱৰ ভিতৰে প্ৰচাৰ কৰা বুলি তেখেতসকলে প্ৰচাৰ কৰিছে। আচলতে সেইটো এটা হাস্যকৰ। কোনো দুষ্ট লোকে এই কামটো কৰিছে। কিন্তু আপোনাক সকলোৱে জানে 2015 চনৰ 5 আগষ্ট তাৰিখে UPPL দল গঠন হৈছিল আৰু 2015 চনৰ 5 আগষ্ট তাৰিখৰ UPPL দল গঠনৰ পিছৰ পৰাই আমি UPPL দলত আমি সদস্য ভৰ্তি কাম আৰম্ভ কৰি দিছোঁ আৰু এতিয়ালৈকে আমাৰ সদস্য ভৰ্তিকৰণ চলি আছে। কিন্তু যিসকলে এই কামটোকে অপপ্ৰচাৰ চলাইছে এইটো আচলতে এটা মনে সজা ভিত্তিহীন আৰু এইটো এটা হাস্যকৰ কাম। কাৰণ আমি জানো যে কোনো কি কয় এইটো সদস্য ভৰ্তিকৰণ প্ৰপত্ৰৰে কোনো লোকক চাকৰি দিব নোৱাৰে। আমি দলৰ সংবিধানৰ গতিৰ ভিতৰত থাকি আমি সদস্য ভৰ্তিকৰণ কাম আৰম্ভ কৰিছোঁ। কিন্তু আজি 17টা বছৰে BPF-এ BTC-ত শাসন কৰিল আৰু এই 17টা বছৰত BPF-এ কি কৰিলে? আজি BTC-বাসীৰ কোনো উন্নয়ন কৰিব নোৱাৰিলে, যুৱক যুৱতীসকলক কোনো সংস্থাপন দিব নোৱাৰিলে। আজি ইয়াত সংস্থাপনৰ অভাৱত আজি যুৱক যুৱতীসকল বহিৰাজ্যত কৰ্মত যাব লগা হৈছে। আজি দেখিছে ইয়াত COVID-19ৰ প্ৰভাৱ, যাৰ ফলত আজি যুৱক যুৱতীসকল আজি বহিৰাজ্যত থাকিব লগা হৈছে, আবদ্ধ হৈ থাকিব লগা হৈছে আৰু সেইসকল আজি অসমত বা আমাৰ BTC-ত তেখেতসকল আহিব লগা হৈছে। আৰু আহি পেলাই কি হৈছে যে তাত যিহেতু অন্য ৰাজ্যত যিহেতু COVID-19ৰ প্ৰকোপটো খুব বেছি, গতিকে সেইসকল আমাৰ এই অঞ্চলত অহাৰ লগে লগে আমাৰ COVID-19টো এই অঞ্চলত বাঢ়ি গৈছে। চ' ইয়াৰ বাবে দায়ী কোন? ইয়াত কৰ্ম সংস্থাপন নোহোৱাৰ বাবেহে আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকল আজি বহিৰাজ্যত যাব লগা হৈছে। চ' মই ভাবোঁ আজি 17টা বছৰে BPF-এ এই অঞ্চলৰ যুৱক যুৱতীসকল সংস্থাপনৰ কাৰণে কোনো কাম নকৰাৰ ফলত আমাৰ যুৱক যুৱতীসকল আজি বহিৰাজ্যত যাব লগা হৈছে। আৰু UPPL দল যদি চৰকাৰত আহে, যদি যুৱক যুৱতীসকল সংস্থাপিত কৰিব খুজিছে তেতিয়াহ'লেতো ভাল কথা আৰু চৰকাৰ অহাটো খতম। আৰু যিহেতু আজি যি ধৰণে UPPL দলত BTC-বাসী ৰাইজে আজি UPPL দলত যোগদান কৰিব ধৰিছে বা তেখেতসকলে প্ৰপত্ৰ জমা দিব ধৰিছে, এইটো কি হৈছে যে ইয়াত পৰিৱৰ্তনটো নিশ্চিত আৰু BPF তাৰ বাবে শংকিত হৈছে। এটা অপপ্ৰচাৰ চলাইছে। আচলতে চাকৰিটো কোনে দিয়ে? চৰকাৰেহে দিয়ে আৰু চৰকাৰীভাৱে আজিকালি অনলাইন চলে।
আৰু চৰকাৰীভাৱে সেইটো কি হয় তেখেতসকলে ষ্টেণ্ডাৰ্ড ফৰ্ম মানে ফৰ্ম ফিল আপ কৰি পেলাই তেখেতসকলে সেই আবেদন কৰিব লাগে। কোনো দলৰটো ফৰ্মত এইটো আবেদন কৰা নহয়, এইখিনি জানিব লাগিছিল। আৰু গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যিখিনি তেখেতসকলে ইউপিপিএল দলক আচলতে বিটিচিবাসী ৰাইজৰ মাজত হে প্ৰতিপন্ন কৰিবৰ কাৰণে কিছু দুষ্ট চক্ৰই এই কামটো কৰি পেলাই এটা আমাৰ দলটোৰ বিৰুদ্ধে এটা কি বদনাম আনিব বিচাৰিছে। কিন্তু বিটিচিবাসী ৰাইজে ভালকৈ জানে এয়া কোনো কি কয় চৰকাৰী চাকৰি দিয়াৰ প্ৰমাণ পত্ৰ নহয়, চৰকাৰী এইটো কি দলত যোগদান কৰাৰ প্ৰপত্ৰহে।